হেল্ল' বন্ধুসকল, গুড মৰ্ণিং, সুপ্ৰভাত, গুড ইভিনিং। তো আজি আমাৰ 26 জানুৱাৰীত এটা খানাটো আয়োজন নহ'ল। 26 জানুৱাৰীত মানে সৰস্বতী পূজা আছিল আৰু 25ত আছিল গণেশ পূজা। আমি খাম বুলি ভাবিছিলোঁ খানা, কিন্তু দুইটা পৰ্ব থকাৰ কাৰণে মানে দুইটা এটা পূজা থকাৰ কাৰণে আমি খানাটো আয়োজন নকৰিলোঁ। তো এতিয়া 31st আমি খানা আয়োজন কৰিছোঁ আৰু আমি খানা বেলেগত ক'তো নাখাওঁ, আমি ইণ্ডোপুৰীতে খানা খাব আহোঁ। আমাৰ এইখিনিয়ে ইণ্ডোপুৰী ঠাই এয়া, আৰু বেকগ্ৰাউণ্ডত মিউজিক বজি আছে, পূৰা ডান্স কৰি আছে, মানে পূৰা গান গাইছে, কৰিছে, ভাল লাগিছে, এনজয় কৰিছে, চবে যি কৰিছে এনজয় কৰিছে। তো লাইফত এনজয় কৰিব লাগে। আমি জানুৱাৰী মাহটোত দুদিনে খানা খাওঁ, মানে 1 জানুৱাৰী আৰু 26ত খাওঁ। তো আমি 26ত খাব নাপালোঁ, সেইকাৰণে এবাৰ আমি 31st খানা খাইছোঁ। তো সিফালে ধ্যাস দা আছে, পুলক দা আছে, তাৰপিছত দীপ দা আছে, তাৰপিছত আৰু আছে আমাৰ খুৰা দুজন আছে তেনেকৈ। তো ভাল লাগে তেনেকৈ খানা। আমি বেছি মানুহ নহয়, আমাৰ চিপ 4-5জন মানুহে আমি তেনেকৈ খানা আয়োজন কৰি বক্স মিউজিক তেনেকৈ আনিছোঁ, বেকগ্ৰাউণ্ডৰ মিউজিক লগাই আছে, আপোনালোকে শুনি আছে। তো আমি এনেকৈ এনজয় কৰিছোঁ। তো মানে লাইফত অলপ এনজয় কৰিব লাগে, যিমানে কাম নাথাকক, যিমানে যি নাথাকক, তাৰ মাজতো অকণমান ৰেষ্ট, মানে তাৰ মাজতো অকণমান সময় উলিয়াই এনজয় কৰিব লাগে। এইটোৱে তেতিয়া মানে ভাল লাগে। তো আমি আজি 31st আমি এনেকৈ খানা খাবলৈ আহিলোঁ আৰু গৈ আছোঁ, দেখুৱাই আছোঁ সিহঁতক কি কৰি আছে। আহক দিয়া, মিউজিক লগোৱা, মিউজিক আহি আছে গাটো। মালিচ কৰিছে, পেলাই খানা খাই আছে। আৰু এইখন আমাৰ ইণ্ডোপুৰী মুকলি। সেয়াই আমাৰ খানা। আৰু এইফালে পুলক দাও শুই আছে। এইজন পিক্সাৰটো অহা যোৱা কৰি আছে। এইফালে কিবা হৈছে, ভাল লাগিছে। এটা মৰমৰ হাঁহি, মৰমৰ মাত। সেয়া মানে দেখিছে নহয়, জুমকৈ দেখুৱাইছে, মানে কি দেখাব বিচাৰিছোঁ সেয়াই, মানে চাই লৈ পেলাই আঁকি দিছোঁ, শুই থাকোঁতে। সেয়াই ভাল লাগে, মানে এনেকৈ এনজয় কৰিছে, ভাল লাগিছে। তো আমাৰ খানা দেখুৱাই আছোঁ। আমাৰ অলৰেডি আমাৰ খানা ভাত চাত চব ৰেডিয়ে হ'ল, চব খানা পিনা ৰেডি হ'ল। আমি গ্ৰেভি বনাইছিলোঁ আজি, দুটা হাঁহ, পাতি হাঁহৰ খানা। তো আমাৰ এইখিনিয়ে মানে স্পেচিয়েল ঠাই, এয়া খানা, এয়া চব ৰেডি হৈ আছে, খালি খাবলৈ বাকী আছে, আৰু এজন আহিবলৈ বাকী আছে। তো সেইজন আহিলে আমি খানা চানা খাই দিম। তো বেছি বিশেষ একো নকওঁ, আমাৰ এয়াই
এনজয়মেণ্ট মানে জীৱনত আজি আছোঁ কালি নাই তো এনজয় কৰিব লাগে যিমানে যি নহওক টকা পইচা আজি আছে কালি নাই তো এনজয়মেণ্টটো মেইন তো ইয়াৰ আমাৰ খানা পিছফালে এইখিনিতে আমি জানুৱাৰীটো খাইছোঁ মানে 2023তো খাইছোঁ 22তো খাইছোঁ এবাৰ 2021তো খাইছোঁ মানে তেনেকৈ একেখিনি ঠাইতে আমি খানা খাইছোঁ মানে ভাল লাগে তেনেকৈ খানা খাই এয়া চাউণ্ড অফ হৈ আছে তো আজিকালি বাই বাই টাটা গুড নাইট চি ইউ এগেইন নেক্সট এটা ব্লগত নেক্সট এটা ঠাইত লগ পাম মানে কেনেকুৱা পাইছে আপোনালোকে পাম মানে মই এটাই ভাল লাগিল এনেকৈ 4-5জনে লগ লাগি মানে আমাৰ মানে কালিলৈকে মানে ফিক্স হোৱা নাছিল যে খানা খাম তো আজি ঘপককৈ আহি গৈছোঁ মানে কি হয় এনে আগত কৈ থৈ আছিলে চবে খানা খাম তো আজি ৰাতিপুৱা 10টামান বজালৈকে মানে একো এটা যোগাৰ হোৱাই নাই তো সকলো যোগাৰ কৰিলৈ কৰিলোঁ ভাল লাগি গৈছে মানে ধিয়াজ ভাই দিয়া কিবা এটা কৈ দিয়া 31 জানুৱাৰী আমাৰ খানাটো আছিলে হেৰি কি বুলি কয় 26 জানুৱাৰী 26 জানুৱাৰী আছিলে কিন্তু সৰস্বতী পূজা থাকিল যে সৰস্বতী পূজা তাকদিনা খাবৰ কাৰণে মানে আমাৰ হেৰি থাকিল গণেশ পূজা আমাৰ এয়া জিনপিং ৰান্ধনি এয়া আমাৰ ৰান্ধনি কিন্তু মানে এইজন ৰান্ধনি যদি নাথাকিলে আমাৰ আজি খানা আধৰুৱা হ'ল হয় মানে কোনো বনোৱা মানুহ নাই কোনো কৰা মানুহ নাই মানে এনেকুৱা মানুহ হৈছে জিক জাক এয়া মানে জোচত মানে এতিয়া চুইচ আছে কোনফালে চাউণ্ড আছে কোনফালে কোনো ধৰিব পৰা নাই মানে এনেকুৱা জোচত আছে মানে খালি এতিয়া পালে মানে গান গাব ডান্স কৰিব এনেকুৱা লাগি আছে মানে চবে এয়া ভাল লাগিছে এইফালে পুলক দা মানে এয়া আমাৰ টিম 26 জানুৱাৰীটো নাখালোৱেই 31 জানুৱাৰী তো বাই বাই